হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমাৰ এটা জঙা মদ কিবা হৈ গ'ল, 10-15 দিনমান হৈ গ'ল। এইটো আজি এটা আনবক্সিং কৰি দেখাম আপোনালোকক। আজি আপোনালোকক মই দেখাব খুজি আছোঁ ৰাইচ বিয়াৰ মদ, আমাৰ ভাষাদি কয় মদ চকো। এইটো মই আজি আনবক্সিং কৰি দেখাম। বহুত এসপ্তাহমান হৈ গ'ল, খাব এতিয়া হৈ গৈছে। খাব মানে জাষ্ট দেখুৱাম আপোনালোকক। মই এইটো খুলি লওঁ, আগতে কাপোৰটো পিন্ধাই ৰাখিছোঁতো। এইটো লাহে লাহেকৈ এনেকৈ খুলি লওঁ। খোলাৰ পিছত ভিতৰত আপোনালোকে চাব পাৰিব। এইটো এনেকৈ কলৰ পাত দি সফা বান্ধি থৈ দিয়েতো। এইটো চাওক, ভিতৰত এনেকুৱা আৰু কলৰ পাতটো আছে। এইটো কলৰ পাতটো খোলাৰ পিছতে আপোনালোকে চাব পাৰিব। এইটো চাওক, ভিতৰত ইমান মৌৰ ৰস নিচিনা হৈ আছে। এইটো kakani rabatangi choco tik dagai encek rangti saing tuita rice jam etingi nem ke video sinanam dong aro naro ai channel subscribe khar aro ribakai dagai bahut to etia apnalokok bhitoror pora ulai kine dukhai dim। এইটো এনেকা হয় বস্তুটো। এইটোক কয় ভুৰকি আৰু আমাৰ ভাষা দি কয় ব্ৰেক। এই গাড়ীত মাৰা ব্ৰেক নহয়, এইটো জঙা চিকা ব্ৰেক। এইটো চাওক, এনেকা কালাৰ। এইটো চাওক, এনেকা কালাৰ। আপোনালোকে আড়াইশৰ কৰি বহুত ভাল কালাৰ আৰু ঘৰৰে বনোৱা হয় ৰাইচ বিয়াৰ। আৰু আছে এইটো হ'ল অৰিজিনেলটো। আপোনালোকে চাব পাৰে, এইটো অৰিজিনেল হয়। আৰু এতিয়া ইয়াত আছে অলপমান টিকুটমান আছে ইয়াত। এইটো কলপাত দি চাব পৰা নাই। এতিয়া ইয়াতে আমি পানী ঢালি কিনে এইটো ছেকেণ্ড পাৰ্টটো ওলাম। এইটো জান্ঠিত যে কলপাত দি বান্ধি ৰাখিছিলে, এইটো খুলি দিওঁ লাহেকৈ। kakani rabatang bijam ja choco boron niksa apar asan kedang ego etingi janthi piu eting khari matai jo eting khari tiang dokti rakhna leka tar pisot itu lahe kuri eneka oloman dabai diok। তারপরে ইসনানিকের তেও চিপাং খান রাখনা লাগিল চিকা। তেও ইসনানিকের চিকা রাখুন লাইন এরকম। এনেকা পানী দিব লাগিব। পানী দিয়ার পিছত এই ভুৰকিৰে এনেকা কৰি কিনে মদটো ওলাই কিনে এনেকা কৰিব লাগে। অকল কালাৰটো চাওক আপোনালোকে, ইমান কালাৰ ভাল আৰু ৰেচৰ কৰি ভাল। আৰু এনেকা 10-15 মিনিটমান এনেকা কৰাৰ পিছত এইটো আমি ঘৰতে বনাওঁ। এইটো খাব মন গ'লে এনেকৈ বনাই কিনে গৰমৰ দিনত খালে বহুত ভাল হয়। পথাৰৰ পৰা আহি কিনে
Takani rawatang besok ken phamana tawa tulikira khute betinge teo chipang ang test khari china test kharkai naroba sok kanan kir tunu 3 ton etu rice etia moi test kuri saung keneka hoise বিৰাট ভাল আৰু তাৰ লগত এটা পিস মাছ এনেকৈ খাই চাব আৰু যদি ভিডিও নেমাটাটা এই ভিডিও না লাইক আৰু সাবস্ক্রাইব কৰ ভিডিওটো যদি ভাল পায় তেনেহলে লাইক আৰু সাবস্ক্রাইব কৰিব মোৰ চেনেলটো আৰু লাগি থকা বেল আইকনটো দবাই দিব